এতিয়া আমাক কৈছে যে খুব গুৰু পৰীক্ষিতে প্ৰশ্ন কৰিছিল যে হে গুৰুদেৱ, যিসকল স্বয়ম্ভ মনুৰ কালৰ যিসকল মহা ঋষি, যিসকল কৃষ্ণৰ দুৰ্লভ গুণ বৰ্ণনা কৰিছিল আনন্দ মনেৰে, তাক শুনি আমিও আনন্দিত হৈছোঁ। কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ তেওঁৰ খবৰ স্থিতি কেনেদৰে হৈছিল। এই কথাষাৰ শুনি গুৰু দেৱ তোমাৰ প্ৰসাদতে তোমাৰ মুখেৰে মই জানিব পাৰিছিলোঁ। স্বয়ম্ভু মনুৰ বংশৰ যিমানবোৰ আছিল বিস্তৃতভাৱে মই শুনিলোঁ। মৰিচিৰ প্ৰমুখ্যে বিশ্ব স্ৰষ্টাখন যিমানবোৰ ঋষি সমস্ত আছিল, সেই অসংখ্যাত সৃষ্টি যিজনে সততে কৰিব পাৰিছিল, সেইসকলৰ কথা আমি শুনিলোঁ। আৰু আমাৰ নিচিনা দুখী জনক তোমাৰ যদি দয়া হয়, তেতিয়াহ'লে মনুৰ বংশৰ বিষয়েও অকণমান মোক জনাওক। আৰু যি কৰ্ম কৰি মহন্ত, তেওঁৰ দৰে মহন্ত এই জগততে নাই। কাৰণ মনুৱে যেনেভাৱে ঈশ্বৰক ভক্তি কৰিছিল বা সেৱা কৰিছিল, তেওঁৰ দৰে কোনো ঋষি নাই যে তেওঁ জগতত প্ৰখ্যাত হোৱাৰ যিটো ব্যৱস্থা। গতিকে হেনহৰি জন্ম আৰু কৰ্ম যিমানবোৰ আছে মোক কওক। এতিয়া চাওক, আমি যদি ঈশ্বৰৰ জন্ম কথা নাজানো, তেওঁৰ যদি কৰ্ম কথাবোৰ আমি নাজানো, তেওঁৰ চৰিত্ৰৰ বিষয়ে যদি নাজানো, তেতিয়াহ'লে আমি যে গাই আছোঁ জানি নামে পখিলো শৰণ, যে আমি নজনাকৈ মিছাকৈ কৈ আছোঁ নেকি, গাই আছোঁ নেকি, আমাৰ অলপ সন্দেহ হয়। যে আমি যদি প্ৰভু ভগৱন্তৰ জন্ম কৰ্ম কথাই নাজানো,
কিয়নো গাই আছোঁ জানি নামে পখিলো শৰণ কিবা অৰ্থ থাকিবনে আমাৰ তেতিয়া মূল্য নাথাকিব কথাষাৰৰ তেওঁলৈ গোৱা সেই আবেদনটো তেওঁ কেতিয়াও গ্ৰাহ্য নকৰিব গতিকে আমি প্ৰকৃতাৰ্থত তেওঁৰ জন্ম ৰহস্য বিষয়ে জানিব লাগিব তেওঁ এই সংসাৰলৈ আহি যে সংসাৰক উদ্ধাৰ কৰিবলৈ আহি তেওঁ কৰ্ম কেনেদৰে কৰিছিল কি কৰ্ম কৰি তেওঁ সমস্ত প্ৰাণী জগতক উদ্ধাৰ কৰি গৈছে এই বিষয়ে আমি জানি ল'ব লাগিব আৰু নাম তেওঁ নাম আমি যে নামতে শৰণ পখিছোঁ কিয় যিটো নামেই অদ্ভুত নাম যিটো নামেই হ'ব পাৰে মহামন্ত্ৰ যিজনকে পূজা সেৱা কৰিব লাগে সেইজনক আমি চিনিবই লাগিব জানিবই লাগিব গতিকে আমাক সিদ্ধান্তত দিছে প্ৰকাশ কৰিছে উপদেশ প্ৰদান কৰিছে যে কি বুলি কৰিছে যে যিটো মূল মন্ত্ৰ তেওঁ অদ্ভুত নাম নামটোৱে তেওঁ অদ্ভুত নামটোৱে তেওঁ মহামন্ত্ৰ আৰু নামতে আমি শৰণ পখিব লাগে কাৰ পুত্ৰ দৈৱকীৰ পুত্ৰ কাৰ কৰ্ম কৰিব লাগে এক কৃষ্ণদেৱ কৰ্ম কৰিব লাগে আৰু এক কৃষ্ণদেৱ নামতে কৰ্ম কৰি তেওঁতে ভকতি কৰিব লাগে আৰু সেই মন্ত্ৰটোৱে হৈছে মহামন্ত্ৰ আৰু সেই মন্ত্ৰটো যদি আমি উচ্চাৰণ কৰোঁ তেতিয়াহ'লে আমাৰ দেহত থকা কাই কেলেশ সমস্ত মল নাইকিয়া হয় বশীভূত কৰি পেলাই বিঘিনি কেতিয়াও আহিব নোৱাৰে সেই মহামন্ত্ৰটোৰ আমি পাব লাগিব আমি নাম লৈছোঁ সঁচা কিন্তু তেওঁৰ প্ৰকৃত নাম কি আমি হয়তো কোনেও জানিব পৰা নাই আমি সকলোৱে ৰামকৃষ্ণ কৈয়ে আছোঁ গোপাল গোবিন্দ কৈয়ে আছোঁ মদন মোহন অলেখ নাম আমি গাই আছোঁ এইকাৰণে কৈছে পৰমাৰ্থ দৰ্শনত যে এই নামে নাম নহয় আৰু নাম আছে সহস্ৰ নামে সাতে জাৰক আছে নামক নামে ৰজে নামক নামে ভজে নামক নামে কৰে সেও নিজ নাম লৈ জীৱ দৌৰি গ'ল মুলুকো নাপালে কেও এতিয়া আমি মূল বুজি পাইছোঁনে কি নাম ল'লে নামটোৱে প্ৰসিদ্ধ হ'ব যিটো নামৰ দ্বাৰা সমস্ত জীৱ জগতে উদ্ধাৰ হ'ব পাৰে এতিয়া আমি মিছাই কিছু নাম লৈ আছোঁ গাই আছোঁ কিন্তু সেই নামে জানো আমাক ক্ৰিয়া কৰিব যিটো তেওঁৰ প্ৰকৃত নাম সেই নামেহে আমাৰ সাতোটা কাৰ্য সমাপন কৰে আপোনালোকে নিশ্চয় জানে যে নামে সাত কাৰ্য সাধিবে দেখা প্ৰতি লোৱা হাতৰো লেখা প্ৰথমে দহিব পাতে কচয় কৰাইবে পুণ্য ধুদয় বিষয়ত কৰাইব বীৰকতি কৃষ্ণত বাঢ়িবে প্ৰেম ভকতি উপজাইবে অতি বৈষ্ণৱী জ্ঞান মায়াক দহি কৰি নিৰ্যান চৈতন্য মূৰ্তি পুনানন্দ ধৰি ভয়বন্ত তেন্থ একক কৰি তেবে সে নামৰ হৈবে প্ৰচন্ত কহিলো পৰম তত্ত্ব একান্ত গতিকে নাম আমি যেনেভাৱে ল'ব লাগে তেতিয়াহে সেই নামে আমাক ক্ৰিয়া কৰিব যদি আমি নাম লোৱাৰ দৰে লোৱা হোৱা নাই তেতিয়াহ'লে সেই নামে আমাক কেতিয়াও সংসাৰ তাৰিব নোৱাৰে কৃষ্ণ
এয়া পৰীক্ষিতে সুগুৰুক আবেদন জনাইছে যে প্ৰত্যেক মনুৰ বিষয়ে তেওঁলোকে কোন সময়ত কেনেদৰে ঈশ্বৰৰ কৰ্ম কৰিছিল, লোক জগতৰ কাৰণে উপকাৰ সাধন কৰিছিল। যদি মোৰ প্ৰতি দয়া আছে, হে গুৰুদেৱ, তুমি মোক এই কথাবোৰ কোৱা আৰু মই ইয়াক অতি আনন্দ মনেৰে শ্ৰৱণ কৰিম। এয়া পৰীক্ষিতৰ কথা। পৰীক্ষিতে সুগুৰুক কৈ থকা কথা আবেদন জনাই আছে, তেওঁ শুনিবলৈ আগ্ৰহ কৰিছে। এতিয়া আমাৰ আগ্ৰহ আছেনে নাই? যদি আগ্ৰহ নাই, শ্ৰদ্ধাটো কেতিয়াও থাকিব নোৱাৰে। শ্ৰদ্ধাই হ'ব ভকতি, অশ্ৰদ্ধাই বিৰকতি। যে আমি যদি শ্ৰদ্ধা কৰি শ্ৰৱণ নকৰোঁ, তেতিয়াহ'লে ইয়াত বিৰক্তি আহিব। মানে আমি ইয়াত কোনেও স্থিৰেৰে থাকিব নোৱাৰিম। এই আসনৰ আমি সকলোৱে এৰি গুচি যাব লগা হ'ব। গতিকে আমাক সেইকাৰণে কৈছে যে শ্ৰদ্ধাই হ'ব ভকতি, অশ্ৰদ্ধাই বিৰকতি। গতিকে শ্ৰদ্ধা কৰি আমি শুনিব লাগিব। পৰীক্ষিতে যিদৰে শ্ৰদ্ধা কৰি আগ্ৰহ কৰি তেওঁ শুনিবলৈ তেওঁ মত পোষণ কৰিছে, আমিও তেনেভাৱেই শুনিব লাগিব। তেতিয়াহে আমি ভাগৱতৰ যিটো মূল তত্ত্ব, যিটো সাৰ, ইয়াক উদ্ধাৰ কৰি ল'ব পাৰিম। গতিকে তেওঁ কৈছে যে তেওঁ জন্ম কৰ্মবিলাক যে কেনেদৰে কৰিছিল, সেই গুৰুদেৱ ইয়াক বিস্তাৰিতভাৱে মোক কওক। আৰু তেনেদৰে ব্ৰহ্মমূৰ্তি গুৰু যে তেওঁ ধাৰণ কৰিছিল, বা ব্ৰহ্মমূৰ্তি হৈ গুৰুৰূপে সকলোৱে মনত যে আনন্দ বিলাব পাৰিছিল, সেই কথাখিনিকো আমাক কওক। আৰু এটা কথা, সেই কৃপাল গুৰু তুমি মোক কোৱা যে ভূত ভৱিষ্যত আৰু বৰ্তমান এই তিনিটা কালৰ, ভূতকালে কি কৰিলে ভগৱন্তক লাভ কৰিব পাৰে, আৰু ভৱিষ্যতে কি কৰ্ম কৰিব লগা আছে, আৰু এই বিশ্ব বিভাজনৰ অৰ্থাৎ বৰ্তমান সময়ত আমি কি কৰ্ম কৰিলে আমি জীৱগতি সাধন কৰাব পাৰিম, জীৱটোক ঊৰ্ধ্বগতি কৰাব পাৰিম, জীৱটোক মুক্তিগতি প্ৰদান কৰিব পাৰিম। এয়া আমি নিজে যত্ন অকণমান কৰিব লাগিব। তাতে প্ৰভু ভগৱন্তই আমাক কৃপা দৃষ্টি কৰিব লাগিব। গতিকে এনেদৰে যদি আমাৰ কৰা হয়, তেতিয়াহ'লে আমি আনন্দ মনেৰে কি কৰিব লাগিব? কৃষ্ণৰ সেই গুণলীলা, গুণ কথাবোৰ শ্ৰৱণ কৰিব লাগিব। গতিকে আমি যদি এনেদৰে কৰা নহয় বা কৰিবলৈ নাযাওঁ, তেতিয়াহ'লে এই ভাগৱতলৈ অহাৰো কোনো সকাম নাথাকিব। গতিকে অহা নহা একেটাই হ'ব। গতিকে আমি সেইখিনি কৰিবলৈ নাযাওঁ যে যিহেতু আমি আহিলোঁ সন্ত সাধুসকলৰ লগত বহি একাত্মক হৈ তেওঁসকলৰ মুখেদি আমি মাত্ৰ শ্ৰৱণ কৰি যাব লাগে, আৰু তাৰ মাজতে যিটো সাৰ বা তত্ত্বটো আমি নিজকে বিশ্লেষণ কৰি উপলব্ধি কৰি ল'ব লাগিব। কোনোবাই কাৰোবাক কৈ তেওঁ অন্তৰত সুমুৱাই দিব নোৱাৰে। এই মহা ভাগৱতৰ তত্ত্বসমূহ আমি নিজে নিজে উপলব্ধি কৰিবহে লাগে মাত্ৰ। যদি আমি নিজে উপলব্ধি নকৰোঁ, আনে কৈ আনে কেতিয়াও মানে কি সুমুৱাই দিব নোৱাৰে আমাৰ হৃদয়ত। গতিকে আমি ইয়াক উপলব্ধিৰ মাজেৰে মাধ্যমেৰে ইয়াক গ্ৰহণ কৰিব পাৰিব লাগিব। কৃষ্ণ। ৰাম মহাভাগৱতৰ ৰাজা সুভদ্ৰাৰ নাতি, এহি মনে প্ৰশ্ন কৰিল সকলো প্ৰশ্নকে ঋষি মনে অৱগাহী বুলিবে লাগিলা নিপ তিৰমুখ চাহি। ঋষি নিদতি শুনা পৰীক্ষিত ৰায়
অৰামচয় গোটা মন জানা ইটো কল্পে যায় অ চায়ম্বু চাৰুৰিষ ইউতম দামক ৰেৱতয়াউৰ মনু নামত চাক্ষ ইয়া সম্বাৰে কালে কথা প্ৰৱৰ্তিলা যত অৰাম সাৱধান শুনি নিপতি সাম্প্ৰত ইয়াইত মনু চায়ম্বু কহিলো তোমাক ওৰাম যাহাৰ কালত দেয়া দৃঢ় জন্ম খ্যাত তালে দুহিতা কুৰ্তি দেৱহূতি কৃষ্ণ তবকত দুই দম্মতি ও ৰাত্ৰি দিনা মাধৱত কৰন্ত ভকতি সিকাৰণে দুইটো উপজিলা লক্ষ্মীপতি কৃষ্ণ এতিয়া খুবকৈ পৰীক্ষিতৰ আগত এই কথাবোৰ ক'বলৈ গৈ আছে যে তুমি যি প্ৰশ্ন কৰিলা ইয়াৰ সমুদায় উত্তৰ মই তোমাক কওঁ তুমি মাত্ৰ শুনা আৰু তেওঁক কেনেদৰে শুনিবলৈ কৈছে যে অতি সাৱধানে এতিয়া সাৱধান বাণীবোৰ আমাক প্ৰথমতেও ভাগৱত আৰম্ভ কৰোঁতে কৈ গৈছে আৰু এতিয়া পৰীক্ষিতে সাৱধান হৈ শুনিলে আৰু তেওঁ গতি সাধন কৰিলে এতিয়া মহাভাগৱতে এই কথাখিনি আমালৈ আগবঢ়াইছে আমিও সাৱধানে শুনি পৰীক্ষিতৰ দৰে আমিও গতি সাধন কৰিব পাৰিব লাগিব যদি আমি ভাগৱতৰ কথা শুনি গতি সাধন কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ শ্ৰৱণ কৰাৰ লাভ কি হ'ব গতিকে আমি ইয়াৰ পৰা লাভালাভ অৰ্থাৎ এটা ফল আমি বুটলি ল'বই লাগিব যিটো ফল কোনো দিনে কোনো কাৰণতে ক্ষয় নহয় যিটো ফলক জুইয়ে পুৰি নাশ কৰিব নোৱাৰে যিটো ফলক চোৰ ডকাইতে চুৰ কৰি লৈ যাব নোৱাৰে সেই ফলটো আমি মহাভাগৱতৰ পৰা সংগ্ৰহ কৰি ল'ব লাগিব গতিকে ভাগৱতৰ পৰা যদি আমি সংগ্ৰহ কৰিব নোৱাৰোঁ তেতিয়াহ'লে পৰীক্ষিতৰ দৰে আমি গতি মুক্তি কেতিয়াও লাভ কৰিব নোৱাৰিম এয়া হ'ল ভাগৱতৰ আহ্বান যদিও চৰিত্ৰ কেইটামান অংকন কৰি কথাবোৰ প্ৰকাশ কৰিছে দৰাচলতে ভাগৱতে এই কথাবোৰ আমালৈহে মানে কি কৰিছে পঠাইছে গতিকে এই ভাগৱতৰ কথাবোৰ আমি শ্ৰৱণ কীৰ্তন কৰি আমি নিজকে কৃতাৰ্থ কৰিব পাৰোঁ নিজকে ধন্য কৰিব পাৰোঁ গতিকে আদ্য মনু যি স্বয়ম্ভু মনু তোমাক সমস্ত কথা কোৱা হ'ল যাৰ কালত দেৱাদীৰ জন্ম খ্যাত অৰ্থাৎ তেওঁ দেৱতুল্য সদৃশ হৈ পৰিল গতিকে তাৰ পৰাই তেওঁ দুগৰাকী মানে কন্যা আকুতি আৰু দেৱহূতি জন্ম হৈছিল আৰু তেওঁলোক দুয়োগৰাকীয়েই অতি শুদ্ধমতী আছিল তেওঁলোক দুয়োগৰাকীয়ে কৃষ্ণৰ ভকত আছিল এতিয়া আমিও কৃষ্ণৰ ভকত হ'ব লাগিব আমি যদি কৃষ্ণৰ ভকত নহওঁ তেতিয়াহ'লে আমাৰ অন্তৰ কেতিয়াও শুদ্ধি নহয় আমাৰ মতিটো কেতিয়াও শুদ্ধৰ মতত নাথাকিব গতিকে ৰাত্ৰি দিনে যি দুগৰাকীয়ে মাধৱতে কেৱল ভকতি কৰি গৈছিল
এতিয়া আমি ভকত ভাগৱতে কৈ আছে হয়নে বাৰু? ভকত বুলিলে আমি কি বুজোঁ? ভকত কেনেকুৱা হয়, কেনেদৰে তেওঁ ভকতলৈ মানে পৰিৱৰ্তন হয় বা পূৰ্ণ হ'ব পাৰে। এতিয়া তাকেই কৈছে শব্দে কি হয়? শব্দে ভৱ বিমোচন ভজন ভক্তিতে পূৰ্ণ ভুৱন্ত সিজন। যে ভগৱন্তক ভজনা কৰিলেহে আমি পৰিপূৰ্ণ হ'ব পাৰিম। এতিয়া কিন্তু আমি আধৰুৱা মানুহ, এই কথাটো নিশ্চিতভাৱে জানি ল'ব লাগিব। যদি আমি ঈশ্বৰ কৃষ্ণদেৱ ভজনা কৰা নাই, ভক্তি কৰা নাই, তেতিয়াহ'লে আমি অসম্পূৰ্ণ মানৱ। যদি কৃষ্ণক ভক্তি কৰিছোঁ তেতিয়াহ'লে আমি পৰিপূৰ্ণ পূৰ্ণাংগ মানৱ হ'ব পাৰিম। সেইকাৰণে কৈছে শব্দে ভগৱন্ত ভৱ বিমোচন ভজন ভক্তিতে পূৰ্ণ ভুৱন্ত সিজন। তেতিয়া আমি পৰিপূৰ্ণ হ'ব পাৰিম। শব্দে কৃষ্ণতৰ দেৱ কৃষ্ণক ভজি হোৱায় পবিত্ৰ কৰম। যেতিয়ালৈকে কৃষ্ণক ভজনা নকৰি আমি কোনোজনে পবিত্ৰ হ'ব নোৱাৰোঁ। গতিকে আমি অপবিত্ৰ হৈয়ে আছোঁ, যিহেতু আমি কৃষ্ণদেৱ ভক্তি আগবঢ়োৱা নাই। এতিয়া আমাক কৈছে শব্দে তৰণৰ উপায় শৰণ। যে আমি তৰিব লগা হ'লে, এই ভৱ সংসাৰ যদি তৰি যাবলৈ ইচ্ছা কৰোঁ, তেতিয়াহ'লে আমি কি কৰিব লাগিব? শৰণ গ্ৰহণ কৰিব লাগিব। শৰণ মানে কি? যে শৰীৰৰ লগত থকা ইন্দ্ৰিয়সমূহক যিজনে ৰমণ কৰি দমন কৰিব পাৰিছে, সেইজনে হে ব্ৰহ্মানন্দ আনন্দ লাভ কৰিব পাৰে। এতিয়া আমি আনন্দ লাভ কৰিব বিচাৰি আছোঁ, শান্তি বিচাৰি আছোঁ। শান্তি জানো কোনোবাই গোটাই দিয়া বস্তু, ক'ৰবাৰ পৰা কাঢ়ি অনা, কিনি অনা, কিবা কৰি অনা বস্তু নেকি? শান্তি আমাৰ নিজা, আমি নিজেই শান্তি লভিব লাগিব। আৰু সেই শান্তিটো কোনে প্ৰদান কৰিব? কৃষ্ণদেৱে কৰিব। আৰু সেই কৃষ্ণদেৱৰ কৃপাতে আমি শান্তি লাভ কৰিবলৈ সক্ষম হ'ম। আমি শৰণ গ্ৰহণ কৰাৰ তাৎপৰ্যটো হ'ল সেইটো। গতিকে আমাক কৈ আছে ভকতি কৰা, ভকতি কৰা। এতিয়া ভকতি কি ভকতি কৰিম? যে আমি প্ৰথমে এতিয়া যিহেতু ওলাই আহিছোঁ কৃষ্ণদেৱৰ গুণানুকীৰ্তন শ্ৰৱণ কৰিম, গতিকে আমি ইয়াত ভকতি কৰিছোঁহি। এবাৰ হ'লেও হাত জোৰ কৰি সেৱা এটি ধৰিছোঁ। আমি কোনেও নধৰাকৈ আছোঁ নেকি? কোনোবা নাই। আমি প্ৰত্যেকেই প্ৰথমে আহি সেৱা এটি ধৰি আমি আসন গ্ৰহণ কৰিছোঁ বা আমি তাতে মানে কৰিছোঁ। কিন্তু যদিও ভকতিটো কৰিছোঁ, ইয়াতে আমাৰ কি লাগি আছে? সকাম। যে আমাৰ কামনা বাসনা আছে, যে তালৈ যাম, আশীৰ্বাদ এটা ল'ম, লৈ ঈশ্বৰক ক'ম যে আমাৰ ঘৰখন যাতে কোনো আপদ বিপদ নোহোৱাকৈ চলিব পাৰোঁ, ল'ৰা ছোৱালীকেইটা যাতে কুশল মংগল হয়। এয়া হৈছে সকামী ভকতি। আৰু এই সকামী ভকতি কৰোঁতে কৰোঁতে ইয়াৰ পিছত আমাৰ নিষ্কাম ভকতি আহিব। আৰু নিষ্কাম ভকতিটো কৰিবলৈ যাওঁতেও আমাৰ আকৌ কি হয়? তাতে আশা আকাংক্ষাবোৰ লাগি থাকে। কি আশা আকাংক্ষা লাগে? যে আমাৰ ল'ৰা ছোৱালীকেইটাই উচ্চ শিক্ষা গ্ৰহণ কৰক, উচ্চ শিক্ষিত হৈ ডাঙৰ ডাঙৰ চাকৰি বাকৰি কৰক, তেওঁলোকৰ জীৱন যাতে আৰামকৈ চলিব পাৰে, শান্তিৰে যাতে চলিব পাৰে ইত্যাদি ভাৱ। তেতিয়াও আমাৰ নিষ্কাম ভকতিটো পূৰ্ণ নহ'ল। আৰু সেই নিষ্কাম ভকতি যেতিয়া আমি শ্ৰদ্ধা আৰু একাগ্ৰতাৰে দৃঢ় বিশ্বাসেৰে যেতিয়া কৰিবলৈ ল'ম, তেতিয়া সেই ভকতিৰ জৰিয়তে আমাৰ অনন্য ভকতি আহিব। যিটো ভকতি কৰিলে প্ৰভু ভগৱন্তই সেইজন ভকতৰ ওচৰৰ পৰা কোনো কালেই আঁতৰি নাযায়। গতিকে কাম, ক্ৰোধ, লোভ, মোহ, মদ, মৎসৰ্য, দম্ভ, অহংকাৰ, আশা আকাংক্ষা, কামনা বাসনা, লিপ্সা, এই সমস্ত দূৰীকৰণ হ'ব সেই অনন্য ভকতিৰ জৰিয়তে। আৰু তেতিয়াহে ভগৱন্তই সেইজনৰ ওচৰৰ পৰা নাযায়। সেইজন ভকতে যি কয় তাকেই ঈশ্বৰে পালন কৰে। এইকাৰণে ঈশ্বৰক ভকত বৎসল হৰি বুলি আখ্যা দিছে। গতিকে যিজন লক্ষীপতি ভগৱন্ত, সেইজনক
উপজিছে বা জন্মগ্ৰহণ কৰিব সেইজনকে আমি এই ধৰা ধামত থাকি যিহেতু এতিয়া বৰ্তমান তেওঁ নিৰাকাৰ ৰূপত আছে এতিয়া তেওঁ কি ৰূপত আছে তেওঁ এতিয়া কি ৰূপত আছে সত্যত এটা দাপৰত কিবা এটা ৰূপ ধাৰণ কৰিছিল হয়নে বাৰু কিন্তু কলি সময়ত তেওঁতো কোনো ধৰণৰ আকাৰেই নাই তেওঁতো নিৰাকাৰ আৰু তেওঁ নিৰ্গুণ হৈ ওলাই আছে সেই নিৰ্গুণ ব্ৰহ্মক আমি কেনেদৰে চিনিব লাগিব কেনেদৰে চিনাকি পাম তেতিয়া আমাক কৈছে যে তুমি প্ৰভু নিৰ্গুণ গুণৰ সীমা নাই নিৰ্গুণ হুইয়া জীৱ হুই গুণ গায় সেই গুণ নামেৰেহে তেওঁ আমাক সংসাৰ তৰাব গতিকে সেই গুণ নামে আমি সংসাৰ কৰিব লাগিব গতিকে সেইজন প্ৰভু ভগৱন্তৰ চৰণ কমলত আমি সদায় শুদ্ধভাৱে তেওঁ ধৰ্ম আচৰণ কৰি হৰিনাম ধৰ্ম গ্ৰহণ কৰি আমি জীৱন ধন্য কৰোঁ কৃষ্ণ ধৰ্ম জ্ঞান উপদেশ দিবাৰ ভগৱান পুত্ৰ ভৈলা দুহান অনথা নাহিকে জন্ম অজমহানি প্ৰাণ কথা মহাৰাজা শুনাম কৰি সকলো ভূতলে প্ৰতি কথা পূৰ্বেতো যোৱাকে তাক কহিলো বেগত ভগৱন্ত মূৰ্তি জানা কপিল ঈশ্বৰ তানু জন্ম কৰ্ম বনাই লুহুনি যেন মতে ভগৱন্ত হুইয়া অৱতাৰ মহাজ্ঞান দেৱহুতি কৰিলাই উদ্ধাৰ প্ৰবঞ্চি কহিলো তাক তৃতীয় কণ্ঠত